মই এটা কল পচলা ৰেচিপি লৈ আহিছোঁ। মোৰ এই ৰেচিপিটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তাৰ কাৰণে মই লৈছোঁ পচলা। এইটো আমাৰ ঘৰৰে হয়। আমি পচলা সকলোৱে খাওঁ। পচলা আমি ভাজি খাওঁ, খাৰ বনাই খাওঁ, তৰকাৰী কৰি খাওঁ। কিন্তু আজি মই ইয়াৰ কেঁচা ৰস বনাম, যিটো জুচ হয়। ইয়াৰ জুচ বুলিয়ে কৈছোঁ মই। ইয়াৰ কেঁচা ৰসটো মই উলিয়াম। মই এটা পুৰা কোমলীয়া কল পচলা লৈছোঁ আৰু এই কল পচলা টুকুৰা মই এনেকৈ সৰু সৰুকৈ কাটি মিক্সিত পিচিম আৰু ইয়াৰ পৰা কেঁচা ৰসটো উলিয়াম। পচলাৰ ভাজি খাওঁ, তৰকাৰী খাওঁ, সেইবিলাকে আমাৰ যিমান কাম দিব, এই কেঁচা ৰসটোৱে আমাৰ শৰীৰত তাতকৈ বেছি কাম দিব। এইখিনি মই কাটি ল'লোঁ। এতিয়া এটা মিক্সি জাৰত মই এইখিনি দি দিম। এইখিনি মই দি দিলোঁ। আছিলে বেয়া হয় বুলি যিহেতু বহুত আঁহ আছে, সেইকাৰণে মই অকণমান পানী দিছোঁ। মই এতিয়া এইখিনি ভালকৈ পিচি লওঁ। এইখিনি মোৰ পিচা হৈ গ'ল। এতিয়া মই এটা বাটিত এইখিনি চেকি লওঁ। এইখিনি মই ৰস উলিয়াই ল'লোঁ। এতিয়া এটা গিলাচত মই এইখিনি বাকি ল'ম। চাওক, ৰসটো মোৰ বেছি, মই অলপ লৈছোঁতো, ৰসটো বেছি ওলোৱা নাই। এইখিনি ওলালে ইয়াত কিন্তু আপোনালোকে চেনি, নিমখ একো নিদিব, অকল এই ৰসখিনি এনেকৈয়ে খাই দিব। আপোনালোকে যদি খোৱা নাই খাব। আৰু মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো ইমানেই, ধন্যবাদ।